আৰু আমাৰ তুলসীৰে সদায় মানে আপি পতাবহে যায়। আজি ঘূৰোতে ঘূৰোতে আহোতে আহি পালো আজি আমি লিকাবালি। হয় গাইজ, আজি আপোনালোকলৈ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এটি বিশেষ জেগালৈ গৈ আছো। আপোনাৰ মূৰতে আছে আমাৰ তুলসীয়াৰী, ইফালে অবিনাশ, আৰু দেখুৱাবলৈ চেষ্টা চাই থাকক আমাৰ সৈতে। এয়া মেইন ৰোডত গাড়ী ভিতৰত গৈ আছো। সদায় মানে আপি পতাবহে যায়। আজি বা ক'ত নিয়ে আহিছো তাৰ লগতে আপোনালোকে চাই থাকক। ছোৱালী তোৱালী ল'ব যাব নেকি? না ছোৱালী ধান্দাত নহয়, বেলেগ দেই। তাকে ছোৱালীৰ ঘৰত লৈ যাই কিনে নফচাবিতো। এতিয়া তেলাম আহি আমি তেলামৰ ৰখি আছো। ই ক'ত লৈ যায় কি কথা, এইখন গাড়ীতে আহিছো। মই বিশেষকে নাজানো, কিন্তু নিখিল তুলসীয়াৰী ক'ত লৈ যায়। মানুহ এটা ইয়াত আহিব, আমাৰ ৰখি থাকিব দিছে। ৰখি থকাৰ আগত আমাৰ ভোক লাগিছে, ভাত খাই নাই অহা, তো আমি ইয়াত চাহ খাম। অ'কে অ'কে, আমাৰ তুলসীয়াৰী আজি গৰম গৰম চাহ খুৱাব। খাবলৈ হোটেলটোত সোমাই যাওঁ। আহক আপোনালোকে খাবৰ বাবে আমাৰ লগত। এ চাহ গয়া গৰম গৰম চাহ, আৰু ইফালে গৰম গৰম গজা। চাহ পানী খালো, চাহ পানী খাই গজাও খালো, লগত গজা খাই মেলি একদম পেট পুৰা বনাই ললো। সৰু মহাদেৱ, এতিয়া আমি গৈ আছো চিলাপথাৰ। আমাৰ তুলসীয়াৰী হেনো চিলাপথাৰ লৈ যাব হেনো। এতিয়া চিলাপথাৰ গৈ আছো, আপোনালোকে আমাৰ সৈতে চাই থাকক। কাইণ্ডলি চিমিন চাপৰি আহি পালো। এতিয়া মোৰ লগৰ এজন ইয়াতে আছে ৰয়, কিন্তু তাক এবাৰ লগ কৰি যাওঁ, আপোনালোকে চাই থাকক। চ' গাইজ, লগৰজন লগ পাই গলো। এয়া আমাৰ ৰঞ্জিত নাৰ্জাৰী। ক'ত যাবি? আমি এতিয়া বৰ্তমান পেট্ৰল পাম্পলৈকে আহি পালো, কাৰণ আমাৰ গাড়ীখনত পেট্ৰল ভৰাবহি তুলসীয়াৰী। পেট্ৰল হেনে ডিজেল ডিজেল এতিয়া গৈ আছো চিলাপথাৰ। আমি দেখা বৰ্তমান আমি এতিয়া চিলাপথাৰ আহি পালোহি। ঘূৰি 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 চিলাপথাৰ টাউনটামান ঘূৰিলো। ঘূৰি মেলি এতিয়া আমাৰ তুলসীয়াৰী হেনো ৰিলেশ্যন বাইদেউ এটাৰ ঘৰত সোমাবহি। আমি গৈ আছো, আপোনালোকক এতিয়া হেনো তুলসীয়াৰীৰ বাইদেউহঁতৰ ঘৰলৈ, ৰিলেশ্যনশ্বিপ বাইদেউলৈ ঘৰলৈ সোমাব লৈছোহি। বহুত লং ৰাস্তা দেই। মই আগতে এবাৰ আহিছিলো, আজিও যাওঁ, তেওঁলোকক দেখাই আছো। আহিলো, অকমান বহিলো। ইফালে আছে আমাৰ তুলসীয়াৰীৰ বহি, মানে একদম কুকিং ৰুমতে বহি লৈ আছো, কিন্তু খোৱা বোৱাৰ ব্যৱস্থা কৰিব নেকি তাকে ৰৈ আছো। মই মানে অলপ বাহিৰলৈ দোকানলৈ কিবা এটা ল'ব গৈছে। খোৱা বোৱা অলপ ধামাকা কৰিম বুলি ভাবিছো। দিনটো খোৱা নাইতো, ইয়াতে ধামাকা কৰি দিম বুলি ভাবিছো। বাইদেউক কৈছো বাৰু কিবা কিবি আনি খোৱা বুলি, কৈছে আনিব গৈছে। আপোনালোকক দেখাই আছো। ভাবিছিলো মানে বাইদেৱে মানে দোকানত গৈ মানে কিবা এটা মানে মাছ মাংস আনিব গৈছে, কিন্তু বিস্কুট আনিব গৈছে চাহ খাবৰ কাৰণে। এতিয়া আকৌ আমাক ভাত খুৱাবৰ কাৰণে আমাকহে ওলোটা মাংস ল'ব পঠাই দিছে। তেনে গৈ আছো, কি মাংস পাওঁ ওলাই গৈ আছো। মানে অকণমান বেছি দূৰ নহয়, সেইটো কাৰণে গাড়ী লৈ যোৱা নাই, খোজকাঢ়ি গৈ আছো। পুৰা ৰ'দ মানে, আৰু ৰ'দত মানে খোজকাঢ়ি গৈ আছো। মানে গাড়ী আছে হ'লেও অকণমান দূৰ যে, কি গাড়ী লৈ যাম বুলি খোজকাঢ়ি গৈ আছো। চাই থাকক আপোনালোকে ভিডিঅ'টো। খোজকাঢ়ি আহি মানে পুৰা ব্ৰইলাৰ দোকানলৈকে পাই গলোহি। ব্ৰইলাৰ ওলোমাই থৈ দিছে, চাই লওক। ইয়াকে এপিচ লৈ যামগে। মানে ব্ৰইলাৰে খাম হৈ আছে, গাহৰি খাম নে ব্ৰইলাৰ খাম হৈ আছে। ব্ৰইলাৰটোকে খাই দিম আৰু ন। পাচলি গৈ ব্ৰইলাৰ মাংস খোৱাৰ সিদ্ধান্ত হৈ গ'ল। সেয়ে ইফালে দাদাই ব্ৰইলাৰ কাটি আছেগে পুৰা। আমি এতিয়া মাংস চাংস লৈ ওলাই আহিলো।
এতিয়া বনাব লাগে, বনাই খাব লাগে। ইফালে এতিয়া দালি ভাত খাই আছে দেখো। আইতা লগ পাইছো। আইতা ৰাম ৰস চাই নাই চ ৰাম ৰস চ তৰ পৰা অহা আইতা এজনী লগ পাই গৈছে দেই আজি। অকমান গাইজ কিবা এটা পুৰা জোৰকে লাগিছে, ইয়াত অলপ সোমাই মেলি পুৰা দিলো বুলি ভাবিছো। ইয়াত দিলো কিবা এটা দিওঁ আৰু দিলো ইয়াত। পুৰা দি ললো চফা। So guys, আমাৰ তুলসীৰে পুৰা ভাত চব্জি বনাই অলৰেডি ক্লিয়াৰ কৰি মিলি গোটেই আমাক ইয়া ওলাই দিছেহি। এতিয়া খাওঁ বাছ। So guys, ভাত পানী খাই ললো। অকমান ই ডখৰতে বহি ল'ব মন গৈছে, মানে ভাল লাগিছে। ইয়াত পাথৰ পাৰেটো আছে, অকমান ইয়াতে বহি মেলি মই জিৰাই লওঁ। এই বাইদেউৰ ঘৰ এইটো, এয়া হ'ল বাইদেউৰ ঘৰ। আমি এতিয়া বাইদেউৰ ঘৰৰ পৰা টাটা বাই 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 টাটা। আজি কিন্তু গাড়ীত ঘূৰি ঘূৰি পুৰা ভাগৰ লাগি গৈছে। অ মাগ গাইজ আজি আহোঁতে মানে আৰু লিকা বুলিয়ে পাই গ'লো গাড়ীত ঘূৰোতে। জানো ক'ত যায় কি কথা। ভাত পানী খাই কিন্তু আহিলো। এই ইয়াৰ পৰা লিকাবালি দেই, ইয়াৰ পৰা লিকাবালি আছাম গেট পাৰ হৈ আমি লিকাবালি প্ৰায় ক্ৰছ কৰিলো। আমাৰ নিখিল তুলসীয়াৰী পুৰা খুৰামুখুৰীয়া ৰাস্তা দেই, লিকাবালি সোমাইছো। পুৰা খুৰামুখুৰীয়া ৰাস্তা দি গৈ আছো আমি এতিয়া লিকাবালি, মানে অৰুণাচল প্ৰদেশ। আজি ঘূৰোতে আহোঁতে আহি পালো আজি আমি লিকাবালি। এতিয়া লিকাবালি টাউনৰ মাজত আছো। এতিয়া এটা হোটেলত গৈ আছো, আপোনালোকক দেখাই আছো। কিবা এটা খাবলৈ গৈ আহো, তাৰপিছত আমি ঘৰলৈ যাওঁ। আপোনালোকে চাই থাকক। বাকী ইফালে পাহাৰীয়া অঞ্চল, অলপ গ'লে ভাল ভিউ দেখি পালোহেঁতেন। আজি আহিছোঁ লগৰবোৰে লৈ অহাৰ বাবে একেলগে। লিকাবালি আহিছোঁ বুলি হোটেল এটাত কিবা এটা খাওঁগৈ। অলৰেডি খাবৰ বাবে আমাৰ ননদা এইফালে পুৰা ৰেডি হৈ আছে, মানে হোটেলৰ আগত। মানে এখেতৰ মানে খোৱাটোৱে মেইন হৈ গ'ল আজি লিকাবালিতে, খোৱাটোৱে মেইন হৈ গ'ল। ঠিক আছে, এতিয়া সোমাওঁগৈ। তাৰপাছত বাকী আপোনালোকে চাই থাকক। আহি পুৰা ভাগৰ লাগি গ'ল, সেয়েহে আজিলৈ আপোনালোকক এই লিকাবালিতে ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ। যাতে আপোনালোকে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। সেয়ে আজিলৈ এই খোৱাৰ মঞ্চতে আপোনালোকৰ ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ।